আমি শ্যাম ষ্ট'ৰ আহি পালোহি। ইয়াত 50% ডিছকাউণ্ট দি আছে, চেল চলি আছে। আমি কাপোৰ ইয়াত কিনিবলৈ আহিছোঁ। ইমান ভিৰ, তাৰ মাজতে যেনে তেনে কাপোৰ লোৱা হৈ গ'ল। এতিয়া আমি এতিয়া আমি বেলেগ এখন দোকানলৈ যাওঁ। অকণমানজনীৰ কাৰণে কাপোৰ এযোৰ ল'বলৈ আছে। তাই জোখৰ কাপোৰ পাবলৈ বহুত দিগদাৰ। এয়া ফাইনেলি কাপোৰ এযোৰ পচন্দ লাগিছে। এতিয়া আমি পিংক কালাৰযোৰো ভাল লাগিছিলে, আৰু মই তাইৰ কাৰণে ল'লোঁ স্কাৰ্ট টপ। এয়া লোৱা হৈ গৈছে। এতিয়া আমি ঘৰলৈ উভতি আহিম। বাকীখিনি চাই থাকক। এতিয়া এয়া ঘৰলৈ আহি পাই গ'লোহি ফাইনেলি। আৰু এয়া হৈ গ'ল মুস্কানৰ কাৰণে কাপোৰ লৈছিলোঁ। এয়া টপ চেলত পাই পূৰা টপ কেইটামান উঠাই দিলোঁ। আৰু এইটো পিংক কালাৰ, বৰ মৰম লগা কালাৰ। আৰু এইফালে ল'লোঁ পাৰ্পল কালাৰ, এয়া গ্ৰীণ কালাৰ কাপোৰ এযোৰ। মানে এইটো টপ হয়, আৰু পাছফালে ইমান ধুনীয়া ডিজাইন এটা আছে ন, বৰ মৰম লাগিছে। আৰু এইটো এটা টপো বহুত মৰম লগা। আৰু এইফালে ল'লোঁ এটা কুৰ্তি এটা, পূৰা ফলা আছে। ইয়াত লেগিংছৰ লগত পিন্ধিব লাগিব, ভাল লাগিব পিন্ধিলে। আৰু মই ল'লোঁ এটা চিম্পুল গ্ৰীণ কালাৰ পাতল গ্ৰীণ কালাৰ টপ এটা। আৰু লগতে ল'লোঁ জিন্স এটা তাইৰ কাৰণে। আৰু মানুহজনে ল'লে দুটা স্পৰ্টিং, ব্লেক কালাৰ আৰু গ্ৰীণ কালাৰ এটা। আৰু ল'ৰাটোক দিলোঁ এইফালে হোৱাইট কালাৰ শ্বাৰ্ট এটা আৰু এটা পেণ্ট